পাৰ্চেণ্টেজ বুলি ক'লে আমি কি বুজিব এইটো চিম্বল সকলোৱে দেখিছে আমি একেবাৰে একদম বেসিকৰ পৰা চাম পাৰ্চেণ্টেজটো এই চিম্বলটোৰ অৰ্থ হৈছে 100/1 ঠিক আছে য'ত আমি পাৰ্চেণ্টেজ চিম্বলটো দেখিম পাৰ্চেণ্টেজ চিম্বলটোৰ অৰ্থ হৈছে 100/1 ঠিক আছে একদম বেসিক তো এতিয়া যদি আমি কওঁ 5% 5% মানে আমি কি বুজি পাম 5 টো আছে আৰু লগত কি আছে 100/1 টো আছে এটো 100/1 সমান আমি কি পাম 100/5 অৰ্থাৎ 5% মানে আমি কি বুজি পালো 100/5 ঠিক আছে তো ইয়াক যদি আমি কটাকটি কৰি দিওঁ 5 এৰে একবাৰ 5 এৰে 20 বাৰ অৰ্থাৎ 5% মানে হৈছে 20/1 এটো 20 এটো 1 ঠিক আছে বুজি পালো তো নেক্সট আমি কি চাম কিছুমান পাৰ্চেন্টেজ চাম যেনেকৈ ধৰক পাৰ্চেন্টেজক আমি ভগ্নাংশলৈ কেনেকৈ নিব পাৰি হেতু চাম আমি আৰু 10% মানে আমি কি 10 টো ওপৰত লিখিম আৰু পাৰ্চেন্টেজৰ কাৰণে কি হ'ব তলত 100 আহি যাব ইয়াক যদি আমি 10 এৰে কাটি দিওঁ কি হ'ব 0 0 কেনসেল 10/1 অৰ্থাৎ 10% মানে হৈছে আমাক যদি ভগ্নাংশ দে 10/1 নেক্সট আমি চাওঁ 20% 20% মানে কি হ'ব তলত 100 আহি যাব আৰু ওপৰত 20 টো এটা যদি আমি কটাকটি কৰি দিওঁ কি হ'ব 20 * 1 * 20 20 5 * 100 গতিকে 5/1 মানে হৈছে 20% বা 20% মানে হৈছে 5/1 বুজি পালো এনেকা 30% টো আমি উলিয়াম 30% টো কি হ'ব 100/30 মানে 0 0 কাটা গেল 10/3 তো এনেকৈ কি উলিয়া হয় পাৰ্চেন্টেজৰ পৰা আমি ভগ্নাংশত পৰিৱৰ্তন কৰিব পাৰো তো কিছুমান ইম্পৰ্টেন্ট পাৰ্চেন্টেজ আছে যেবিলাকৰ ভগ্নাংশৰ মানটো আমি মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত আমি এইবিলাক উলিয়াই থাকিবলৈ সময় নাপাওঁ কাৰণ আমাক কি ক'ব যে 10% কোনো এটা বস্তুৰ মান বাঢ়ি গ'ল তেতিয়া কি হ'ব তেতিয়া আমি পটককে জানিম যে আগতে 10 আছিল 10% বাঢ়ি যাব মানে এতিয়া 1 বাঢ়ি গ'ল অৰ্থাৎ এতিয়া 11 হৈ গ'ল বস্তুটোৰ মান এনেকৈ যদি আপোনালোকে অংক সলভ কৰিব বিচাৰিছে তো আপোনালোকে কিছুমান পাৰ্চেন্টেজৰ মান মনত ৰাখিব লাগিব ঠিক আছে তো ইম্পৰ্টেন্ট কিছুমান পাৰ্চেন্টেজ মই ইয়াতে লিখিম যেনেকৈ 10% টো আমি পালো 10/1 20% মানে পালো আমি 5/1 এনেকৈ 25% ৰ ভ্যালু হৈছে 4/1 4/1 আমি কেনেকৈ পালো 25ক যদি আমি কি কৰো 1 ৰে হৰণ কৰি দিওঁ 4/1 পাম ঠিক আছে ঠিক তেনেকৈ 50% টো 50% হ'ব 2/1 75% এটো হ'ব 4/3 ঠিক তেনেকৈ 60% টো যদি চাও আমি এটো হ'ব 5/3 কেনেকৈ হল আপোনালোকে কি কৰিব 60 ৰ তলত এটা 0 দি 100 দি দিয়ক তেতিয়া কেনসেল যাব 0 0 এটা 2 ৰে কাটি দিলে 3 হৈ যাব 2 ৰে কাটি দিলে কি হৈ যাব 5 যাব এই কাৰণে আমি কি লিখিলো 5/3 লিখিলো ঠিক আছে আৰু নেক্সট কিছুমান আকৌ ইম্পৰ্টেন্ট পাৰ্চেন্টেজ আছে এইকিটা লিখিছো এবাৰ 33.33% ইয়াক 3/1 বুলি লিখা হয় তাৰ পিছত আছে 66.66% ইয়াক 3/2 বুলি লিখা হয় ঠিক আছে আকৌ এটা আছে 16.66% ইয়াক লিখা হয় 6/1 আকৌ আছে কেইটামান লিখি দিম আমি 14.28 এটো হৈছে 8/1 12.5% এটো হৈছে 8/1 11.11% ইকুৱেল এটো হৈছে 9/1
ঠিক আছে তো এনেকৈ কিছুমান আপোনালোকে চাই ল'ব এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব মই যেনেকৈ ইয়াতে মনত ডাইৰেক্ট লিখি দিছোঁ এনেকুৱা নহয় যে এইটো মুখস্থ কৰিব মনত ৰখাৰ অৰ্থ হ'ল যে এইটো ক'ৰ পৰা আহিল আমি সেইটো জানিব লাগিব এইটো কেনেকৈ আহিল যে আমি তলত 100ৰে যদি হৰণ কৰি দিওঁ এইটো মান পাই যাম 100ৰে কি হৰণ কৰিছোঁ কাৰণ পাৰ্চেণ্টেজ চিন আছে ঠিক আছে তো এইবাৰ আমি উলটাকৈ চাম উলটাকৈ কেনেকৈ চাম যে ভগ্নাংশ এটাক কেনেকৈ পাৰ্চেণ্টেজত নিব পাৰি আমাক যদি কয় যে 5/3 ইয়াক পাৰ্চেণ্টেজত নিলে কি হ'ব পাৰ্চেণ্টেজত নিয়াৰ লগে লগে আমি কি কৰি দিম 100ৰে পূৰণ কৰি দিম ঠিক আছে বা 100%ৰে পূৰণ কৰি দিলোঁ 5ৰে 100ক যাব 20 বাৰ 20 আৰু 3 পূৰণ হৈ কি হ'ব 60% অৰ্থাৎ 5/3 মানে হৈছে 60% ইয়াৰ পৰা আমি এটা কথা বুজিব লাগিব যে 5ৰ 60%ৰ ভ্যালু হৈছে 3 ঠিক আছে ভগ্নাংশৰ পৰা আমি পাৰ্চেণ্টেজত নিলোঁ আৰু ইয়াৰ অৰ্থ আমি কি বুজি পালোঁ যে 5ৰ 60%ৰ মান হৈছে 3 ঠিক আছে সেইকাৰণে 5/3 মানে আমি 60% পাওঁ এটা নেক্সট এটা চাই লৈছোঁ আমি 8/3 আমি দিছোঁ 3 ইয়াক যদি আমি পাৰ্চেণ্টেজত নিব লাগে 100%ৰে পূৰণ কৰি দিম ঠিক আছে ইয়াক 2ৰে কাটিলোঁ 4ৰে কাটিলোঁ 2 বাৰ 4ৰে কাটিলোঁ 25 বাৰ 25 পূৰণ 3 কিমান হ'ল 75 হৈ গ'ল 25 3 গুণ ইয়াক যদি আমি 2ৰে হৰণ কৰি দিওঁ কিমান পাৰ্চেণ্ট পাম 2ৰে যদি আমি হৰণ কৰোঁ 37.5% অৰ্থাৎ 8/3 মানে আমি কি পালোঁ 37.5% অৰ্থাৎ 8ৰ 37.5%ৰ মান হৈছে 3 যদি আপোনালোকে বুজি পোৱা নাই মই আকৌ এটা উদাহৰণ দিছোঁ যে 8ৰ 50% মানে কিমান 8ৰ 50%ৰ ভ্যালু কিমান হ'ব 8ৰ 50% এইটো যদি আমাক সুধে 8ৰ 50% সমান কিমান তেতিয়া আমি কেনেকৈ উলিয়াম 8টো লিখি দিব ৰৰ ঠাইত আমি পূৰণ চিন দি দিম আৰু 50% মানে আমি জানো 50টো ওপৰত আৰু পাৰ্চেণ্টেজৰ ঠাইত আমি 100টো তলত লিখি দিম ইয়াক যদি আমি কটাকটি কৰোঁ কি হ'ব 0 0 5ৰে 10ক 2 বাৰ 2ৰে 8ক 4 বাৰ অৰ্থাৎ 8ৰ 50%ৰ ভ্যালু আমি কি পালোঁ 4 পালোঁ ঠিক তেনেকৈ আকৌ এটা উদাহৰণ লৈছোঁ 80ৰ 40%ৰ ভ্যালু কিমান হ'ব আমি একেবাৰে সহজ উদাহৰণ লৈছোঁ যাতে আপোনালোকৰ কনসেপ্টটো একেবাৰে ক্লিয়াৰ হৈ যায় 80ৰ 40% অৰ্থাৎ 80টো লিখিম ইয়াতে ৰ আছে ৰ থাকিলে কি হয় পূৰণ চিন হয় 40% 40টো ওপৰত পাৰ্চেণ্টেজ মানে তলত 100 আহি যায় 0 0 কেনসেল আকৌ এটা 0 কেনসেল যাব এইটো 0 কেনসেল 8 পূৰণ 4 কিমান হ'ল 32 হ'ল অৰ্থাৎ দোকানী এজনে যদি কয় যে বস্তুটোৰ দাম 80 টকা তোমাক মই 40% ডিসকাউন্ট দিলোঁ অৰ্থাৎ কিমান ডিসকাউন্ট দিলে 80ৰ 40% ডিসকাউন্ট দিয়া মানে 32 টকা দেখাতে আমাক কমাই দিলে বা ডিসকাউন্ট দিলে এনেকৈ আমি এই পাৰ্চেণ্টেজ চেপ্টাৰৰ পৰা আমাৰ কি হ'ব প্ৰফিট এণ্ড লছ ডিসকাউন্ট এই বিভিন্ন সব চেপ্টাৰতে তাৰমানে কি হ'ব আমাৰ পাৰ্চেণ্টেজৰ যেটো কনসেপ্ট সেইটো লাগিব তো আমি নেক্সট ভিডিঅ'টোত ইয়াৰ পিছৰ পাৰ্টটো আলোচনা কৰিম তো থ্যাংক ইউ